গাঁৱলৈ গৈ আছো আৰু গাঁৱত মানে কি হ'ল ফুটবল খেল চলি আছে কিমান দিন হ'ল দেই নাজানো হ'ল চাগে 4-5 দিন মান হ'ল মানে খেলি আছে আৰু মই এতিয়া যাম লগত আকাশ যাব পিছত চাওঁগে বহুত দিন মানে খেল চাম ডে নাইট হ'ব দেই কে দেখিব পাম আপোনালোকৰ তাত গৈ জনাম মানে বাকিখিনি এতিয়া মই আগতীয়াকে নকওঁ কাৰণ মই নিজেই গম নাপাওঁ খালি খেল মানে হৈ আছে বুলি গম পাওঁ দেই ফুটবল খেল ঘৰৰ পৰা ওলাইছোহে এতিয়া আৰু লাগিব চাগে টাইম এতিয়া যোনখন খেল চাবলৈ গৈ আছো সেই টিম দুটাৰ নাম হৈছে বেটমেলা এফচি আৰু অসম 11 চাই ভাল লাগিব বুলি ভাবিছো এনো বহুত দিন মন গৈ আছো তাকো ইমান দূৰৰ পৰা হেতুৱে আৰু চাও না ৰাস্তাটো ইমান ধুনীয়া চাৰিওফালে বাগান মাজৰ ৰাস্তা পাই মেলি এতিয়া গৈ আছো ইয়াৰ পৰা বেছি টাইম নালাগে দেই ইমান টাইম লাগে 10 মিনিট মান লাগিব ডিব্ৰুগড় তলৈশ্য গোহাঁই ডিব্ৰুগড় লাভ পাৰিবা ধানবোৰ চাই চাই গৈ আছো ইমান ধুনীয়া লাগিছে দেখিবলৈ আৰু যে কিমান বিধ ইয়াত বেলেগ বেলেগ ধৰণৰ ধান আছে মই চিনিয়ে পোৱা নাই নামেই নাজানো ইমান ধুনীয়া লাগিছে চাব না ধান এইবিলাক কলা কলা ধেই মানে বেলেগ বেলেগ কালাৰৰ ধান আছে কালাৰ দেখাই নাই নি কলাও আছে হালধীয়াও আছে আৰু নামবোৰ জহা চহা এনেকুৱা কলাখিনি কি ধান হয় জহা ধান কলাখিনি জহা ধান বোলে আৰু হালধীয়াখিনি এনেকৈ উৰুৱা চাউল এইটো আমাৰ গাঁৱৰ পেভিলিয়াম হয় প্ৰগ্ৰেম কিবা কিবি হ'লে ইয়াতে পাতে আৰু ফিল্ডখনো লাগি আছে আৰু এইফালে চাওকচোন আছুৱে ন্যায় খুজিছে জুবিন দাক লৈ সঁচাকৈ বহুত দুখ লাগে যেতিয়াই মই জুবিন দাৰ কথা ভাবোঁ ন সহিব নোৱাৰোঁ একদম মানে মাৰি পেলাব লাগে সেইকেইটা ন্যায় লাগে সেইটোৱে কথা পালোহি এতিয়া গাঁও বলক তেনেহ'লে খেল দেখাওঁগৈ আৰু আৰম্ভ হোৱা নাই মানে এতিয়া দেই এতিয়া ভিতৰলৈ যাওঁ বলক আৰু দেখাম সেইটোৱে বলক চাওক না ৱাও বহুত দিনৰ মূৰত আহিছোঁ দেই এইফালে মানে আহিছোঁ যদিও মানে সোমোৱা নাই আজি বহুত দিনৰ পিছত খেল চাম আৰু দেখাবলৈ চেষ্টা কৰিম আমাৰ গাঁৱৰ মানুহবোৰ চবকে আৰু সেইটোৱে খেলখন এতিয়ালৈকে আৰম্ভ হোৱা নাই হ'ব আৰু ল'ৰাবোৰে কাপোৰ কানি পিন্ধি আছে সেইটোৱে এইটো এটা টিম দেখিছেনে বাৰু আৰে আমাৰ ছাৰহঁত আহিলে বাহ ক'ব খেল চলি আছে এতিয়া ধুনীয়াকৈ খেলি আছে দুইটা টিমে সেইটোৱে আমি চাই আছোঁ আৰু আগতে যেতিয়া মই ফুটবল খেলিছিলোঁ মানে ডাইৰেক্ট চিধা যোনে বলটো লৈ যায় মই গৈ কিনে চিধা ভৰিটো জুজুৱাই দিওঁগৈ মানে বেলেগ হেৰি কৰিছিলোঁ আজিকালি ভয় লাগে নেখেলি ফুটবল খেল চাব আহিলোঁ আৰু ফিল্ডতে আছোঁ এইফালে চাব ইমান ধুনীয়াকৈ মানে জুবিন দাক আঁকিছে ভাল লাগিলে আৰু সেইটোৱে এখন আমাৰ গাঁৱৰ ফিল্ড হয় আৰু এইফালে খেল চলি আছে এবাৰ দেখাই দে মই দেখাই দে বুলি ক'ব পালোঁহে এইটো টাইমতে হাফ টাইম লৈছে টাইমিং কিন্তু মিলিছে খেল চলি আছে এতিয়া মই যাওঁগৈ বুলি ভাবিছোঁ কাৰণ আকৌ আমি বাণীপুৰ যাব লাগিব দূৰ আছে আৰু সেইটোৱে আজি মেইন নহয় ফাইনেল দিনাখন আহিম আকৌ তেতিয়া দেখাবলৈ চেষ্টা কৰিম সেইটোৱে কথা আৰু বাই বাই